হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি আপোনালোকক পুনৰবাৰ মোৰ 30 ডেজ চেলেঞ্জৰ ডে 8লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে লগতে আপোনালোকে ক'ত গৈছে বাৰু ফুৰিবলৈ বুলি মোৰ নকয়, এবাৰ ক'তোৱে যোৱা নহ'ল। দুয়োটাই ইমান ধুনীয়া সময় মিলিছিলে, কিন্তু ক'তোৱে যোৱা নহ'ল। যিহেতু আজি মানুহজনৰ শৰণ লোৱা আছে, তালৈ বুলি আহিলোঁ। আৰু পিছবেলা সময়ত তাৰ আকৌ কাম আছে, তালৈ যাব, সেইবাবে ক'তো ফুৰাবলৈ নিনিলে। আৰু সেইবাবে বাহিৰে মাহঁতৰ ঘৰলৈ বুলি গুচি আহিলোঁ। মায়ে যিহেতু ভোগ দিছিলে, তাৰে এইফালে প্ৰসাদ চসাদ খাই মেলি ল'লোঁ। প্ৰসাদ আছিলে ওচৰৰ পূজাখনৰ, আৰু পায়স মায়ে বনাইছিলে, তাৰে প্ৰসাদ খাই মেলি লগতে খাই লৈছোঁ খিচমিচ আৰু কাজু কেইটামান। তাৰপিছত মানুহজনে জানে কামৰ পৰা অহা সময়ত ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা লৈ আনিছে। যিহেতু ক'তো ফুৰাব নিনিলে, মনটো বেয়া কৰি আছিলে, সেইবাবে ধুনীয়াকৈ আনিছে। দেখিছেনে ইমান যে মৰম লাগিছিল ন, মোৰ আকৌ এনেকুৱা গিফ্ট বহুত ভাল লাগে। আজি সৰস্বতী পূজাৰ কাৰণে বনাইছোঁ এইফালে চানা দাল আৰু লুচি পুৰি। মোৰ আকৌ বহুত দিনৰ পৰা খাওঁ লাগিয়ে আছে। মই কিয় নাজানো, লুচি পুৰি আৰু চানা দাল খাই বহুত ভাল পাওঁ আচলতে। আৰু এইফালে ৰেডি হৈ গ'ল। আজিলৈ তেন্তে আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে